নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'ব। মই ৰেগুলাৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ প'ষ্ট কৰি থাকোঁ আৰু কেতিয়াবা মাজে মাজে প্ৰব্লেম হ'লে প'ষ্ট নকৰোঁ বাৰু, কিন্তু মই যিমান পাৰোঁ আপোনালোকক ইনফৰমেশ্যনেল ভিডিঅ' দিবলৈ মই চেষ্টা কৰোঁ। NTA NTET 2024 এপ্লাই অনলাইন ফৰ নেশ্যনেল টিচাৰ এণ্ট্ৰেন্স এক্সাম হৈ নটিফিকেশ্যন আহিছে। কেনেকৈ কি কৰিব লাগিব সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প'ষ্টটোৰ নাম হ'ল NTA NTET 2024 অনলাইন ফৰ্ম। প'ষ্টটো ওলাইছে 25 ছেপ্টেম্বৰ 2024। কিমান প'ষ্ট আছে, কেনেকৈ অনলাইন কৰিব সবিশেষ জানিবলৈ শেষলৈকে চাই থাকিব। National Testing Agency NTA has given an employment notification for conducting the National Teacher Entrance Test NTET exam অনলাইনত এপ্লাই কৰিব পাৰিব। নটিফিকেশ্যনটো দিছে আৰু এপ্লিকেশ্যন ফিজটো থাকিব জেনেৰেলৰ কাৰণে 4,000 টকা, জেনেৰেল EWS বা OBC কাৰণে 3,500 টকা আৰু SC ST PWD থাৰ্ড জেণ্ডাৰ কাৰণে 3,000 টকা আৰু পে'মেণ্ট মোডটো অনলাইনতে দিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং এইবোৰ জানে আপোনালোকে। আৰু ইম্পৰ্টেণ্ট ডেটকেইটা: ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন এণ্ড পে'মেণ্ট অফ ফ্ৰী। ষ্টাৰ্টিং ডেট হৈছিলে 24 ছেপ্টেম্বৰ 2024 পৰা আৰু লাষ্ট ডেটটো হ'ল অনলাইন কৰা 14 অক্টোবৰ 2024 আৰু লাষ্ট ডেট অফ ছাকচেছফুল ট্ৰানজেকশ্যন অফ এক্সামিনেশ্যন ফিজ হ'ব 15 অক্টোবৰ 2024 আৰু কাৰেকশ্যন কৰাটো হ'ব 16 অক্টোবৰৰ পৰা 17 অক্টোবৰ। তাৰপিছত এডমিট ডাউনলোড কৰাটো এইটোত এনাউন্স কৰিলে মই জনাই দিম আপোনালোকক। ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো। তাৰপিছত এইবিলাক এক্সামটো 120 মিনিট হ'ব, এইবিলাকতো জানে আপোনালোকে। আৰু সবিশেষ বেছিকৈ যদি জানিব বিচাৰে তেনেহ'লে মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই পেজটোৰ লিংক দি থৈ দিম। ধন্যবাদ।